হেল্ল' এভৰিৱান, কংকনা দাসৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু আগৰ ভিডিঅ' ক্লিপসমূহ পাই পেলাই এনেকুৱাকৈ এডিট কৰি ভিডিঅ'বোৰ দি আছোঁ। আৰু এয়া আছিল 2023 বৰ্ষৰ দুৰ্গা পূজাৰ কিছুমান ক্লিপ। আৰু প্ৰত্যেক বছৰ যোৱাৰ নিচিনাকৈ সেই বছৰো আমি গৈছিলোঁ মা চন্দিকা দেৱালয়ত মাৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে। আৰু আমি আমাৰ লগৰীয়াবোৰৰ লগতে আহিছোঁ পূজা চাম বুলি। আৰু সেইদিনাখন আছিল নৱমী আৰু অষ্টমীৰ দিনা যিহেতু আমি সকলোৱে নিজৰ নিজৰ জাগাত চাওঁ ঘৰৰ পৰিয়ালৰ লগত, আৰু এটা দিন আমি লগৰীয়াবোৰৰ লগত এনেকুৱাকৈ মিলিজুলি পেলাই চাওঁ। আৰু প্ৰত্যেক বছৰৰ দৰে সেইবাৰো বহুত বেছি মানুহৰ সমাগম হৈছিল, বহুত বেছি দোকান পোহাৰ। আৰু আমিও অকণমান ঘূৰিলোঁ মাৰ আশীৰ্বাদ লৈ পেলাই। আৰু অকণমান বাহিৰৰ ফালে এতিয়া যাওঁ। আৰু পূজাত থকা সকলো সৰু সৰু ল'ৰা ছোৱালীবিলাকক নতুন নতুন কাপোৰ পিন্ধা দেখি আগৰ কথাবোৰ মনত পৰি গ'ল। কেনেকুৱাকৈ মা দেউতাক খুজিছিলোঁ পূজা বিহু বুলি, কিমান এটা এক্সাইটমেণ্ট আছিল। কিন্তু এতিয়া আৰু সেইবোৰ নোহোৱা হৈ গ'ল। এতিয়া আৰু হ'লেই হ'ল যিকোনো কাপোৰ এযোৰ। আৰু এয়া গোটেইবোৰে মিলি পেলাই ধুনীয়াকৈ কুঁহিয়াৰৰ ৰস খালোঁ, যিহেতু বহুত বেছি গৰম আছিল। আৰু আগলৈ গৈ কিবা এটা ধুনীয়াকৈ মিলি পেলাই হেভি খাই ল'লোঁ পেটটো ভৰি থকাকৈ। ছয়গাঁও গোবৰ্ধনত পূজা চাই আহি এয়া মিৰ্জা পাওঁতে গধূলিয়ে হৈ গ'ল। আৰু ইয়াতো অকণমান সোমাই যাওঁ বুলি ভাবিছোঁ, কাৰণ ঘৰত বা আৰু ভাগিনহঁত আহিছে। ভাগিনৰ কাৰণে বোলো কিবা এটা খেলনা বস্তু লৈ যাওঁ, নহ'লে সি পূৰা কান্দিব আৰু মই মাহীয়ে একো নানিলোঁ বুলি। আৰু এয়া ভাগিনে পূজাৰ পৰা আহি নহলোৱাকৈ কাপোৰ চাপোৰ খেলাত লাগি গৈছে পূৰা। সকলোৱে আনি দিছে, দেউতাকে দিছে, ককাকে দিছে, মই আনি দিছোঁ। সকলোবোৰ ধুনীয়াকৈ উলিয়াই লৈছে আৰু খেলি আছে। আৰু এয়া হৈছে পিছদিনা অৰ্থাৎ দশমীৰ দিনাখনৰ গধূলিৰ দৃশ্য। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ দশেৰা উৎসৱলৈ। দুৰ্গা মাক বিসৰ্জন দি উঠাৰ পিছতে দশেৰা উৎসৱ আৰম্ভ হয়। আৰু প্ৰত্যেক বছৰে আমাৰ মিৰ্জাত দশেৰা উৎসৱ পালন কৰা হয়। অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰাৱণ বনাই পেলাই তাক দহন কৰা হয়। আৰু মই মোৰ লগৰীয়াকেইটাক ৰখি আছিলোঁ, সিহঁতে ৰিক্সালৈ আহি আছিল। আৰু এনেকুৱাকৈ গৈ আছোঁ, যদিও বহুত বেছি মানুহ, বহুত বেছি ভিৰ। আৰু আধাতে আমি নামি যাব লাগিব, কাৰণ মানুহৰ বহুত বেছি ভিৰ হয় ইয়াতে। আৰু সকলোৱে খোজকাঢ়িয়ে গৈ আছে, আহোঁতেও আমি খোজকাঢ়িয়ে আহিব লাগিব। আৰু ইয়াতে প্ৰত্যেক বছৰে ষ্টেজ প্ৰগ্ৰেমো হয়, আৰু য'ত ৰাৱণক দহন কৰিবলৈ বিশিষ্ট অভিনেতা হওক বা গায়ক হওক, বিভিন্ন শিল্পীক আমন্ত্ৰণ কৰি মতা হয়। আৰু এয়া আমি আহি পাইছোঁ, আৰু ৰাৱণটো দেখি গমেই পাইছে কিমান বেছি ওখ হয়। আৰু ষ্টেজ প্ৰগ্ৰেম এতিয়া চলি আছে, অলপ পিছতে দহন কৰা হ'ব। আৰু বহুত বেছি মানুহ দেখা পাইছে আপোনালোকে। আৰু আমিও গোটেইকেইটাই হাতে হাত ধৰি আছোঁ, আৰু নহ'লে এখন হাত যদি হেৰাই যায় তেতিয়াহ'লে আৰু বিচাৰি পোৱা টান হ'ব, অকলে অকলে যাব লাগিব। আৰু এতিয়া ৰাৱণ দহন কৰা হ'বই প্ৰায়। আৰু ৰাৱণটোৰ লগত তিনিডাল তাঁৰ সংযুক্ত হৈ থাকে, যিফালেদি কাৰ তিনিডাল আহে, মানে ৰামে মৰা কাৰ তিনিডাল ইফালেদি আহে, তাত জুই লগোৱা থাকে। আৰু বহুত বেছি সুৰক্ষিতভাৱেই কৰা হয়। চাৰিওফালে এম্বুলেঞ্চ হওক বা অগ্নি নিৰ্বাপক বাহিনীও ইয়াতে থাকেই। আৰু ধুনীয়াকৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে ৰাৱণ দহন হৈ যায়। আৰু এয়া দশেৰা উৎসৱ উপভোগ কৰি ঘৰলৈ খোজকাঢ়িয়ে গৈ আছোঁ। আৰু বহুত বেছি ভাল লাগিল। আপোনালোকেও কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিমানখিনি পাৰোঁ সিমানখিনি ভিৰৰ মাজতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাগিনেও গৈছিল দেউতাৰ লগত, আৰু সিও চাই বহুত বেছি ভাল পালে। আৰু কেনেকুৱাকৈ জ্বলাই দিয়া হৈছিল সি ধুনীয়াকৈ মাকক শ্বেয়াৰ কৰি আছে। আৰু তো আজিৰ ভিডিঅ'টিত আপোনালোকক যিখিনি পাৰোঁ দুৰ্গা পূজাটো কেনেকুৱাকৈ গ'ল দেখাবলৈ চেষ্টা কৰিছোঁ। তো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।